মই এতিয়া এইটো কেৰাহীতে মাছৰ জোল লাই শাক পালেং মিক্স কৰি মাছৰ জোল বনাম। প্ৰথমতে মই অকণমান পাঁচফোৰণ দিছোঁ। আদা নহৰু অকণমান আদা নহৰু দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ। শাক লাই শাক পালেং মিক্স কৰিছোঁ আৰু অকণমান ধনিয়া পাত দিম। শাকেই আৰু মাছৰ জোল। খুব টেষ্ট হয় পালেং শাকত মাছ দি ৰান্ধিলে। মই অৱশ্যে লাই আৰু পালেং মিক্স কৰি বেছি সোৱাদ পাওঁ। খুব সুন্দৰ সোৱাদ হয় আৰু আমাৰ ল'ৰা ছোৱালীয়ে এনেই শাক খাব নোখোজে, কিন্তু এই চব্জিখন বনালে খায় আৰু মাছো খাব নোখোজে, কিন্তু পালেং আৰু লাই দি একদম পাতলকৈ বনালে খায়। গৰম পানী কৰি থৈছোঁ, মই গৰম পানী দিম ইয়াত। অলপ সময় সিজিবৰ কাৰণে ঢাকনিখন দি দিছোঁ। কমি গ'ল একদম শাকটো, একচুৱেলি কমি গ'ল। পালেংটো একেবাৰে কমি গ'ল। অকণমান মই এতিয়া পানী দিম। গৰম পানী কৰি থৈছোঁ, অকণমান গৰম পানী দিছোঁ, বেছি নিদিওঁ, অকণমান গৰম পানী দিছোঁ। পানী দিছোঁ, গৰম পানী দিলোঁ। গেছটো অকণমান বঢ়াই দিছোঁ, উতল আহিব দিম। ঢাকোন দিছোঁ, উতল অহালৈ ঢাকোন দিছোঁ আৰু উতল আহিলেই মাছ দিম মই। গেছ ফুলত আছে। উতল আহিছে, মই এতিয়া ষ্টিমত দিম। উতল অহালৈ ষ্টিমত দিম। এতিয়া মই আকৌ এবাৰ ঢাকি দিম। ভালদৰে মাছ আৰু পানী শাক মিলি যাব, তেতিয়াহে মই
অফ কৰিম, গেছ অফ কৰিম, গেছ ষ্টিমতে থাকিম। আমাৰ মাছৰ জোলৰ উতল আহিছে এতিয়া। অকণমান গেছটো মই বঢ়াই দিছোঁ। আলুটো সিজিছে নাই মই চাইছোঁ এবাৰ। নাই সিজা নাই, অলপ সিজাব লাগিব। ধনিয়াখিনি দি দিওঁ। অকণ গেছটো বঢ়াই দিছিলোঁ, কমাই দিছোঁ। ধনিয়া আছিলে মোৰ অলপ, ধনিয়া পাত দি দিছোঁ। এবাৰ ঢাকি দিছোঁ। ষ্টিমত থাকিব 5-10 5-10 পৰা 10 মিনিটমান মই এনেকৈ সিজিব দিম। আমাৰ মাছৰ জোল ৰেডি হৈছে। পালেং, লাই শাক আৰু লোকেল মাছ ৰেডি। আমাৰ মাছৰ জোল ৰেডি। আলুটো সিজিছে এবাৰ চাই দিওঁ। সিজি গ'ল, সিজি গৈছে। আলু সিজি গ'ল, শাক সিজি গ'ল, ধুনীয়াকৈ সিজিছে। মই এইটো লোহাৰ কেৰাহীত ৰান্ধিছোঁ। লোহাৰ কেৰাহীত খুব সোৱাদ হয় আৰু স্বাস্থ্যৰ কাৰণেও লোহাৰৰ কেৰাহী ভাল। সেইকাৰণে লোহাৰৰ কেৰাহীত ৰান্ধিছোঁ, আইৰণ কেৰাহী। মাছৰ জোল প্ৰায় ৰেডি আমাৰ। ষ্টিমত দিছোঁ, অকণমান ষ্টিমত দি আমাৰ হৈ গৈছে, অলৰেডি হৈ গৈছে। ভাত ৰেডি হৈ গ'ল, পানী হৈ গ'ল, গৰম পানী। বৰ বেছি পানী হ'লেও খাবলৈ বেয়া লাগে মাছৰ জোল। গতিকে মাছৰ জোল আমাৰ বেছি পানীও হোৱা নাই আৰু একদম গ্ৰেভি নিচিনাই হৈছে। গতিকে খুব ভাল লাগিব বুলি ভাবিছোঁ। টেষ্ট হ'ব, সোৱাদ হ'ব। আমাৰ মাছৰ জোল ৰেডি। মই এতিয়া গেছটো অফ কৰি দিম। অকণমান বঢ়াই দিছোঁ, 2 মিনিট। 2 মিনিট বঢ়াই দিছোঁ।